নমস্কাৰ। বহাগী ধাৰাবাহিকৰ যোৱা নিশা হৈ যোৱা 251 নম্বৰ খণ্ডৰ বিষয়ে ক'বলৈ লৈছোঁ। নীলমৰ মাকে ষড়যন্ত্ৰ কৰি নীলমৰ মাকৰ মিছাকৈ হাৰ্টৰ প্ৰব্লেম আছে এই কথা ডক্টৰৰ লগত পাতি নীলম আৰু স্বৰ্ণালীক কয়। নীলমে যিজন ডক্টৰৰ ওচৰত মাকে দেখাইছিল মাকৰ ফোনৰ পৰাই ডক্টৰজনৰ লগত কথা পাতে আৰু ডক্টৰজনে মাকে কোৱা দৰেই মাকৰ হাৰ্টৰ প্ৰব্লেম আছে আৰু অলপ দিন বেড ৰেষ্টত থকা কথা ক'ব। তেতিয়া মাকে ক'ব, মই ঘৰত অকলে থাকোঁ, কেনেকৈ বেড ৰেষ্টত থাকোঁ। আৰু তেতিয়া নীলম আৰু স্বৰ্ণালীয়ে আলোচনা কৰি মাকৰ যত্ন ল'বলৈ নাৰ্ছ এজনী ৰখা কথা ক'ব। নাৰ্ছজনীয়ে মাহে 10,000 টকা ল'ব। নীলম আৰু স্বৰ্ণালীয়ে 5,000 দিয়াৰ কথা মাকক জনাব। তেতিয়া নীলমে ক'ব যে আজিৰ কাৰণে স্বৰ্ণালীৰ লগতে যোৱা আৰু স্বৰ্ণালীহঁতৰ ঘৰতে থাকিবা। স্বৰ্ণালী অফিচৰ পৰা আহোঁতে তোমাক লৈ আহিব। আনহাতে বহাগীৰ দেউতাক আৰু কিশোৰৰ দেউতাকে পৰীৰ দেউতাক অৰ্থাৎ নিখিল বৰঠাকুৰলৈ ফোন কৰিব। দেউতাকে ক'ব যে ৰাজাই ছুইচাইড কৰাৰ মূল দোষী যে তুমি, এই কথা কল্লোলে ইতিমধ্যে থানাত কৈছে। তেতিয়া নিখিলে এইটো এটা সৰু কেছ বুলি ক'ব। তেতিয়া বহাগীৰ দেউতাকে ফোনটো ল'ব আৰু ক'ব, আজিৰ পৰা 40 বছৰ আগত যিটো কেছ আছিল সেইটো কেছ সৰু নাছিল। ইচ্ছা কৰা হ'লে তোমাক জেলত থ'ব পাৰিলোহেঁতেন। কিন্তু ৰাণুৱে তোমাক ভাল পায়, সেইকাৰণে মই একো নোকোৱাকৈ জেললৈ গৈছিলোঁ। তেনেতে বহাগীৰ ভনীয়েকে দেউতাক যে জেললৈ গৈছিল এই কথা শুনি আচৰিত হয় আৰু বহাগীৰ দেউতাকে ক'ব যে সেই কেছটো মই ৰিঅ'পেন কৰিম। আনফালে পৰী আৰু সুশীলৰ সংসাৰখন ভালদৰে চলি আছে। দুয়োৰে মাজত বুজাবুজি হৈছে। অন্যহাতেদি সুশীলৰ মাকে পৰীৰ দেউতাকক ফোন কৰি আজিৰ আমাৰ ঘৰলৈ আহিবনে সোধে। তেতিয়া দেউতাকে আজি যাম বুলি ক'ব। সুশীলৰ মাকে তেতিয়া ক'ব আজি নাহিলে সিদ্ধান্তটো মই অকলেই ল'ব লাগিব বুলি ক'ব। তেতিয়া পৰীৰ দেউতাকে নিজে নিজে চিন্তা কৰিব যে তেখেতৰ হাজবেণ্ডৰ কিবা কথা গম পাইছে নেকি। ইমানতে আজি খণ্ডটো অন্ত পৰে। এনেদৰে সম্পূৰ্ণ খণ্ডটো পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।